অসমৰ বোৱাৰী হল ছুইডেনৰ এলিভিয়া প্ৰেমে নামানে কোনো বাধা অসমীয়া ৰীতি-নীতিৰে বিবাহ পাশত আবদ্ধ হল নলবাৰীৰ ডিপেন মেধি আৰু ছুইডেনৰ এলিভিয়া সাত সাগৰ 13 নদী পাৰ হৈ অসমৰ বোৱাৰী হল এগৰাকী ছুইডেনৰ যুৱতী এতিয়াৰ পৰা ছুইডেনৰ এলিভিয়া হল নলবাৰীৰ বোৱাৰী অসমৰ বোৱাৰী নলবাৰী জিলাৰ গোৱাৰাদলৰ ডিপেন মেধিয়ে ছ'চিয়েল মিডিয়া যোগে চিনাকি হৈ সম্পূৰ্ণ অসমীয়া ৰীতি-নীতিৰ মাজেৰে সোমবাৰে বিবাহ পাশত আবদ্ধ হয় দুয়ো একেলগে কৰ্মসূত্ৰে দিল্লীত থকা নলবাৰীৰ ডিপেন আৰু ছুইডেনৰ এলিভিয়াৰ বিবাহ চাবলৈ ভিৰ কৰে ভালেমান লোক উৰুলি মাহ হালধি ঘঁহি গা ধুই দুয়ো শংকৰীয় ৰীতি-নীতিৰে যুগ্ম জীৱনৰ আৰম্ভ কৰে নলবাৰীৰ ডিপেন আৰু ছুইডেনৰ এলিভিয়াৰ বিবাহক লৈ নলবাৰীত এতিয়া ব্যাপক চৰ্চা I'm feeling good. I'm from Sweden. What are you doing now? Right now, I'm not doing anything. I'm getting married. How do you feel today? I'm feeling good. It is warm. What is your name? My name is Olivia. গোৱালপাৰা জিলাৰ লক্ষীপুৰত অৱস্থিত আখৰেৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI লক্ষীপুৰ গোৱালপাৰা 2022-23 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি চলি আছে নামভৰ্তিৰ পাঠ্যক্ৰম ইলেক্ট্ৰিচিয়ান 2 বছৰ ফিটাৰ 2 বছৰ মনত ৰাখিব ITI সমতুল্য উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ আগ্ৰহী শিক্ষাৰ্থীয়ে আজি যোগাযোগ কৰক আসন সীমিত যোগাযোগ নম্বৰ 7988289457 নাইবা 9957112979 এতিয়া সপোনবোৰ সঁচা হোৱাৰ সময় ভাৰতবৰ্ষত প্ৰায় 3 কোটি দম্পতি সন্তানহীনতাৰ সমস্যাত ভুগি আছে সন্তানহীনতাৰ উত্তৰ আছে সাৰথী IVF চেণ্টাৰ সাৰথী হস্পিটেল নলবাৰী